মই অকমান ব্লগ ভিডিঅ' কৰিছোঁ। সো গাড়ীৰ বিষয়ে মই এতিয়া মহেন্দ্ৰ স্কৰপিঅ গাড়ীৰ ভিতৰত আছোঁ। সো কোনটো কি হয় তাৰ বিষয়ে মই অকমান দেখাবলৈ লৈছোঁ। নাম্বাৰ 1 আছে আপোনাৰ ক্লাছ, নাম্বাৰ 2 আছে আপোনাৰ ব্ৰেক, নাম্বাৰ 3 আছে আপোনাৰ এক্সেলেৰেটৰ। ক্লাছ ব্ৰেক এক্সেলেৰেটৰ, ক্লাছ ব্ৰেক এক্সেলেৰেটৰ, ক্লাছ ব্ৰেক আৰু এক্সেলেৰেটৰ। এইটো যিমানেই দবাব সিমানেই স্পীড যাব। সো বাপৰে যি গৰম। গাড়ীখন ৰখাই থোৱা হৈছে, এচি বন্ধ কৰি থোৱা হৈছে, সেইকাৰণে বহুত গৰম। এই গিয়াৰৰ বিষয়ে মই অকণমান আপোনালোকক ক'বলৈ লৈছোঁ। বৰ্তমান নিউট্ৰেলত আছে। নিউট্ৰেলৰ পৰা এই ওপৰেদি গ'লে এক নম্বৰ গিয়াৰত লাগিব। 1 নম্বৰ গিয়াৰত হৈ আছে। তাৰপাছত আপোনাৰ এই চেণ্টাৰ 1 নম্বৰৰ পৰা আকৌ আহিলে ওপৰলৈ গ'লে 3 নম্বৰ এই কিনাৰেদি আহি ওপৰলৈ গ'লে 5 নম্বৰ লাগিছে, 5 নম্বৰ লাগিব। তো গিয়াৰটো সদায় মনত ৰাখিব লাগিব। পিছলৈ নিবলৈ হ'লে এইফালেদি আনি তললৈ নমাব লাগিব। ৰিভাইছত আছে বৰ্তমান। তো নিউট্ৰেলৰ পৰা ইফালে আনিলে হ'ল। এইটো বৰ্তমান 4 গিয়াৰত লাগিব, 4 গিয়াৰত হৈ আছে। ইফালে নি তললৈ আনিলে 2 গিয়াৰত লাগিব, 2 গিয়াৰ আছে। নিউট্ৰেল কৰিব হ'লে হৈ গ'ল, এতিয়া নিউট্ৰেলত আছে। সো গৰম, বহুত গৰম। তাৰ মাজতে মই অকণমান ব্লগ ভিডিঅ' কৰিছোঁ। এইটো বেছিকৈ মনত ৰাখিবলগীয়া কথা। 1 নম্বৰ আছে আপোনাৰ ক্লাছ, 2 নম্বৰ আছে ব্ৰেক, 3 নম্বৰ এক্সেলেৰেটৰ। ক্লাছ ব্ৰেক এক্সেলেৰেটৰ, ক্লাছ ব্ৰেক এক্সেলেৰেটৰ, ক্লাছ ব্ৰেক আৰু এক্সেলেৰেটৰ। যেতিয়া ষ্টাৰ্ট কৰিব বা ষ্টাৰ্ট কৰাৰ সময়ত গাড়ীটো গিয়াৰত আছে নেকি চাই ল'ব লাগিব। এইটো চাই পেলাই নিউট্ৰেলত ৰাখিব লাগিব। নিউট্ৰেলত আছে, নিউট্ৰেলত ৰাখি চাবি দি অন কৰি প্ৰথমে ধৰিব লাগিব আপুনি ক্লাছ ধৰিব লাগিব, ব্ৰেকটো ধৰিব লাগিব অকণমান, তাৰপিছত ষ্টাৰ্ট দিব লাগিব। সো বহুত গৰম, থাকিব নোৱাৰি। মই অকণমান বনাবলৈ চেষ্টা কৰিলোঁ, গতিকে আপোনাক অকণমান দেখালোঁ। আৰু কেতিয়াবা তেনেকৈ সুবিধা পালে ভালদৰে দেখাম। মই গোটেই ঘামি পৰি গৈছোঁ। গাড়ীৰ ভিতৰত আছোঁ মই এতিয়া। মহেন্দ্ৰ স্কৰপিঅ। গৰমে কলিজা খাই দিছে।